হাই ফ্ৰেণ্ডছ, মই খনীন্দ্ৰ মোৰ ইউটিউব চেনেললৈ পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি সকলোৱে কোনোবা নহয় কোনোবা এটি সময়ত আত্মবিশ্বাস অভাৱ বোধ কৰোঁ। ভাৱ হয় আৰু কিজানি নোৱাৰিম, দুৰ্ভাগ্য চৌদিশৰ পৰা আগুৰি ধৰিছে। আকৌ হয়তো এনে বহু মানুহ আছে যিয়ে সৰুকালৰ পৰাই ক্ৰমাগত আত্মবিশ্বাস অভাৱত ডাঙৰ একো কাম কৰিব পৰা নাই, নাইবা গোটেই জীৱন সপোন দেখিয়ে পাৰ কৰিছে। অথচ অলপ আত্মবিশ্বাস অৰ্জন কৰিব পাৰিলেই যিকোনো মানুহে জীৱনৰ যিকোনো সময়ত মূৰ দাঙি থিয় হ'ব পাৰে। আপুনিও শিৰ উচ্চ কৰি থিৰ হওক, আপুনি নিশ্চয় সফল হ'ব পাৰিব। যি বিচাৰে এদিন সেয়া আপুনি পাই যাব পাৰে, কিন্তু ইয়াৰ বাবে কেৱল দৰকাৰ হ'ব আত্মবিশ্বাস। বন্ধুসকল, আপোনালোকে যদি জীৱনত সফল হ'ব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিজকে বিশ্বাস কৰক, বিশ্বাস কৰিবলৈ শিকক। যদি আপোনালোকে নিজকে বিশ্বাস নকৰে, তেতিয়াহ'লে আপুনি জীৱনত সফল হ'ব নোৱাৰিব। আপোনালোকে নিজকে বিশ্বাস কৰিবলৈ শিকক, তেতিয়া আপুনি যদি নিজকে বিশ্বাস কৰে, তেতিয়াহ'লে আপুনি নিশ্চয় জীৱনত সফল হ'ব পাৰিব। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো বজাই ল'ব।